জুই আৰু পানী দুয়োটাই সম্পূৰ্ণ পৃথক বস্তু, যি ইটোৰ লগত সিটো থাকিব নোৱাৰে। আৰু পানী ঢালি জুই নুমুৱা এক সাধাৰণ কথা, কিন্তু আপুনি কেতিয়াবা শুনিছেনে পানীৰে জুই জ্বলোৱা? হয়, আপুনি ঠিকেই শুনিছে, পানীৰে জুই জ্বলোৱা এক নোহোৱা নপজা কাহিনী, নহয়নে? দৰাচলতে কাহিনীটো কিছু বছৰ আগৰ, যেতিয়া এজন পুৰোহিতে নিতৌ দৰে সেই দিনটোতো পূজা কৰিবলৈ বন্তি প্ৰজ্বলন কৰিব মন্দিৰটোলৈ গৈছিল। কিন্তু তেতিয়াই তেওঁ এনেকুৱা এক ঘটনা প্ৰত্যক্ষ কৰিলে, যাক দেখি তেওঁ বাক্ৰুদ্ধ হৈ পৰিল। আৰু লাহে লাহে এই কথাটো সেই অঞ্চলৰ পৰা ওলাই সমগ্ৰ বিশ্বতে বিয়পি পৰিল। আৰু এই ৰহস্যই মুহূৰ্ততে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে, কিয়নো এই ৰহস্যই বিজ্ঞান তথা বিজ্ঞানৰ সূত্ৰক মুহূৰ্ততে ভুল বুলি প্ৰমাণ কৰে। আমাৰ ৰহস্য চিৰিজৰ আগৰ খণ্ডকেইটা যদি চোৱা নাই, তেন্তে সোঁফালে ওপৰত আৰু তলৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত ক্লিক কৰিলেই আপুনি চাব পাৰিব। ভাৰতবৰ্ষত থকা ৰহস্যময় মন্দিৰৰ তালিকাখন বহুত দীঘল, আৰু যাৰ ৰহস্য আজিলৈ কোনেও ভেদ কৰিব পৰা নাই। আৰু এই তালিকাখনতে থকা এটি মন্দিৰৰ ৰহস্য আমি আজি ভিডিঅ' আকাৰে আপোনালোকৰ আগলৈ সযতনে লৈ আহিছোঁ। আপুনি জানি আচৰিত হ'ব যে এই মন্দিৰটোত প্ৰজ্বলিত হোৱা বন্তিগছি কোনো ঘিৰে বা তেলেৰে নহয়, পানীৰে জ্বলে। এই মন্দিৰটো আছে আমাৰ ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশৰ কলাহীন নদীৰ পাৰত তথা গাড়িয়া গাঁও নামৰ এখন গাঁৱত ই অৱস্থিত। এই মন্দিৰটো গাড়িয়া ঘাটৰ মাৰ মন্দিৰ বুলিও জনা যায়। এই ৰহস্যময় মন্দিৰটোৰ পূজাৰীজনৰ ভাষ্য অনুসৰি আগতে ইয়াত তেলেৰেই বন্তি প্ৰজ্বলন কৰা হৈছিল, কিন্তু আজিৰ পৰা প্ৰায় 5 বছৰমান আগতে তেওঁৰ লগত এক অদ্ভুত ঘটনা ঘটিল। তেওঁৰ বৰ্ণিত কাহিনী অনুসৰি তেওঁক এদিন ৰাতি সপোনত মায়ে দৰ্শন দিয়ে আৰু মন্দিৰৰ মূল চাকি গছ পানীৰে জ্বলাব তেওঁক নিৰ্দেশ দিয়ে। আৰু ইয়াৰে পিছৰ দিনাখন ৰাতিপুৱা শুই উঠি মাৰ নিৰ্দেশ অনুসৰিয়ে পূজাৰীজনে এটি ঘটত কলাহীন নদীৰ পানী ভৰাই মাৰ সন্মুখত থকা মূল বন্তিগছিত ঢালি দিয়ে। তাৰ পিছত তেওঁ সেই পানী থকা বন্তি গছত চাকি শলিতা এডাল ডুবাই তাত এডাল দিয়াশলাই কাঠি জ্বলাই লগাই দিয়ে, আৰু আচৰিতভাৱে চাকি গছ প্ৰজ্বলিত হৈ উঠে। আৰু ইয়াকে দেখি পূজাৰীজন ভয়ত পেঁপুৱা লাগে। তেওঁৰ সন্মুখত ঘটা এই ঘটনাটো সপোনে দিঠক তাক লৈ দুধৰ মুধৰত পৰিল, আৰু প্ৰায় 2 মাহমান তেওঁ এই কথাটো নিজৰ মাজতে লুকাই থয়। তাৰ পিছত এই সমস্ত ঘটনা গাঁওবাসীক বিৱৰি কয়, কিন্তু কোনোৱেও তেওঁৰ কথা বিশ্বাস নকৰিলে। আৰু যিটো স্বাভাৱিক, উপায়হীন হৈ শেষত তেখেতে সমগ্ৰ ৰাইজৰ সন্মুখত এই চাকি গছ কলাহীন নদীৰ পৰা পানী আনি জ্বলাই দেখায়। আৰু ইয়াৰে পিছত ইয়াৰ চৰ্চা গাঁৱৰ পৰা ওলাই সমগ্ৰ বিশ্বতে হ'ব ধৰে। আৰু তেতিয়াৰ পৰা আজিলৈ মাৰ সন্মুখত পানীৰে বন্তি প্ৰজ্বলিত হৈ আছে। এই বন্তিগছি 24 ঘণ্টাই প্ৰজ্বলিত হৈ থাকে, কিন্তু বাৰিষাৰ সময়ত এই বন্তিগছি জ্বলোৱা নহয়, কিয়নো বাৰিষাৰ সময়ত কলাহীন নদীৰ জলস্তৰ বহু ওপৰলৈ উঠি আহে আৰু এই মন্দিৰটো পানীত ডুব যায়। আৰু শাৰদীয় নৱৰাত্ৰিৰ প্ৰথম দিনটোতে পুনৰাই এই বন্তিগছি প্ৰজ্বলন কৰা হয়, আৰু আগন্তুক বাৰিষা কাললৈ ই প্ৰজ্বলিত হৈ থাকে। এতিয়া প্ৰশ্ন হয়, কেনেকৈ পানীৰে চাকি এগছি জ্বলোৱা সম্ভৱ? বহু গৱেষণাকাৰী ইয়ালৈ আহিল, কিন্তু ইয়াৰ ৰহস্য ভেদ কৰিবলৈ আজিলৈ কোনেও সক্ষম হোৱা নাই। আপুনি কি ভাবে? আমাক তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। বন্ধুগণ, যদি আপুনি আমাৰ আজিৰ এই ভিডিঅ'টো
আগতে নুশুনা বা নজনা কথা কিবা গম পালে তেন্তে ইয়াক লাইক এটি দি আপোনাৰ আপোনজনৰ সৈতে ইয়াক শ্বেয়াৰ কৰিব আৰু আমাৰ জ্ঞাত বিষয়ৰ অজ্ঞাত তথ্য তথা ৰহস্যময় তথ্যবিলাকৰ বিষয়ে জানিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। তেন্তে আজিলৈ ইমানেই, পুনৰাই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।